নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বৰ্তমান এতিয়া পথাৰত আছোঁ। আজি মানে কি বতৰটো বহুত দিন ধৰি বৰষুণ দি আছিলে ন, বৰষুণ দিয়াৰ কাৰণে কি হৈছে মানে মাটিবিলাক ৰুব পৰা নাছিলোঁ। তাকে আজি আহিলোঁ, ট্ৰেক্টৰ হাল বোৱাই আছোঁ। তাৰপিছত আজি ৰোৱাটো নহ'ব চাগে, কাইলৈ মানৰ পৰা ৰুব লাগিব। পূৰা ট্ৰেক্টৰে হাল বাই আছে, হাল বাম বুলি আহিলোঁ। মানে এতিয়াতো ইয়াত থাকিলে খাই থাকিলে নহ'ব নহয়, কিবা কষ্টটো কৰিব লাগিব ন। ব'ল এতিয়া ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। গৰম লাগি গৈছে মানে মোৰ কি হ'ল মানে বেক কেমেৰাটো মানে ইমান ভাল নহয়, সেইটো কাৰণে পূৰা ডিটেইলছটো পথাৰত কি কৰি আছিলোঁ কামটো মানে দেখাব পৰা নগ'লে বাৰু। এতিয়া কথা হ'ল কি ফ্ৰণ্ট কেমেৰাটো উলিয়াই লৈছোঁ, অকণমান জিৰাই লওঁ। পূৰা ৰ'দটো পূৰা 12টা বাজিছে, পূৰা ৰ'দ মানে বহুত চোকা। বৰষুণ দি মানে এতিয়া ৰাতিপুৱা পূৰা বৰষুণ দিলে, এতিয়া পূৰা ফাটাফাটি ৰ'দ, মানে একদম কাম কৰিবলৈ মন যোৱা নাই আৰু যে কি নহওক। আলি মানে আলি পাৰ কটা বুলি কয় এইটো। আলিটো পাৰটো অলপ কাটিলোঁ যদিও মানে এতিয়া বৰ্তমান কাটিব পৰা অৱস্থাত নাই, কাটিব পৰা নহ'ব। তাকে ভাবিছোঁ কি ভণ্টিকে মাতিটো যাওঁগৈ ঘৰলৈ। ঘৰ মানে ইয়াৰ পৰা বহুত দূৰ, প্ৰায় 3-4 কিলোমিটাৰমান হ'ব। তাকে ভণ্টিক মাতিছোঁ, ঘৰলৈ যাওঁগৈ। এতিয়া পথাৰত কাম নাই, কাইলৈ আকৌ আহিব লাগিব। বোকা ৰোৱনী আহিব, তেতিয়া ৰুব সময়ত আহিব লাগিব। মাছ পূৰা মাছ ওলাইছে। মানে কি হ'ল কালি মানে ৰ'দটো বেছি যে কালি নোৱাৰিলোঁ, আজি আহিছোঁ, বোকা দিছোঁ। আজি আকৌ বোকা দিছোঁ, পূৰা মাছ লগাইছোঁ, মাছ ধৰিছোঁ। এইখন মাছে মাছ। দে বহুত মাছ আছে এই মাছ। ব'লা ঘৰ পাওঁগৈ, ঘৰ পাওঁ। এই কিমান মাতিব নোৱাৰে মানে মোক কোৱা, তাক লৈ আহিছোঁ কামত। বন্ধুসকল, আজিতো দেখিছে পানী, বৰষুণ, কালি ৰ'দ, পূৰা ৰ'দ। আজি আকৌ বৰষুণ হৈছে, পূৰা বৰষুণ। তাকে আহিলোঁ, খেতিটো নকৰিলেও নহ'ব। মাছ ইমানেই মাছ বা মাছ মৰি গৈছে, এখন গোটেই গেলি গৈছে। হাতে ধৰিছোঁ মাছ, মজা লাগে। সেইটো কোৰটো থৈ আহিম, কোৰটো থৈ আকৌ আহিম। বন্ধুসকল দেখিব পাৰিছে, এইটো ৰুই কমপ্লিট হৈ গ'ল। পূৰা ইয়াতে পূৰা মাটি আছে, পূৰা মাটি এতিয়া ৰুই মেলি হৈ গ'ল আৰু হ'ব এতিয়া, আৰু বেছি নাই। এই ৰুই আছে, ৰোৱনীয়ে ৰুই আছে দেখিছে। আৰু হ'ব আৰু 15-10 মিনিটৰ পিছত হৈ যাব। খুচুৰা নাই, এতিয়া 3,500 আছে, 520 টকা আছে আৰু 200 টকা এটা দি পঠাব। লৈ আহিব এতিয়া, মাক নিবলৈ আহোঁ। 3,000 কিমান হ'ল? 700, 3,500 আৰু 20 টকা এটা আছে, আৰু 200 টকা এটা মই দি আছোঁ। মই মাক নিব আহিম নহয়, আপুনি ভাত খাব না এতিয়া? মই আহি আছোঁ দেই। 220 रुपये দি যাবা। নহয়, 20 টকা দিয়া হ'ল আৰু 200 টকা চাই লওক। গাড়ী ভাড়া দি পেলাই 3,720 টকা হয়। এতিয়া আপোনালোকৰ 520 টকা দিছোঁ, 520 টকা আছে আৰু 200 পাব। হ'ল আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো মানে কি বেছি দীঘলীয়া কৰিলেও চবেই ভাল নাপায়, বা বেছি দীঘলীয়া হ'লেও ভাল নালাগে। তাকে মানে কি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ লগ পাম। আজিলৈ বাই বাই।